চেনি মাই যাতারে চেনি খাই খুনা তো পালে হল চেনি তেনি গুচি যায় চেনি মাই সাতরি চেহেরা থেয়া তরি বুঢ়া তোলেও চকু যায় থাকিলে হল চাকৰি ঐ থাকিলে হল চাকৰি তাৰ চেনি মাই যাতারে চেনি খাই খুঙা তো পালেই হল চেনি তেনি গুচি যায় চেনি মাই সাতরি চেহেৰা থেয়া তৰি বুঢ়া তোলেও চকু যায় থাকিলে হল চাকৰি ঐ থাকিলে হল চাকৰি তাৰ মই সদায় এই মানি আহিছো যে যদি আমি বেগ এটা ভালদৰে ব্যৱহাৰ কৰোঁ তেনেহলে সেই বেগটো এটা গিফটৰ নিচিনা হৈ যায় কিন্তু যদি আমি সেই বেগটো ভালদৰে ব্যৱহাৰ নকৰোঁ তেনেহলে জাস্ট এটা শোপিস হৈ ৰৈ যায় যিটো আমি আমাৰ লগত ৰাখিবহে পাৰিম কিন্তু তাক সম্পূৰ্ণ ব্যৱহাৰ কৰিব নোৱাৰিম বাস্তৱত সঠিক প্ৰকাৰৰ বেগ কি হয় ষ্টাইলিশ yes of course স্পেচিয়াছ বিলকুল জৰুৰী হয় আৰু মজবুত হ'বই লাগিব যদি আপোনালোকে ভাবিছে এটা বেগৰ পৰা ইমান এক্সপেক্টেশনছ তো আপোনালোকে জোক বেগ কিনা নাই চাগে ই 100% ভিগান পেটা এপ্ৰুভ আৰু প্ৰাউডলি ইণ্ডিয়ান ব্ৰেণ্ডৰ হয় স্পেচ ষ্টাইলিছ আৰু মজবুতৰ লগতে এই বেগবোৰ এটা হেণ্ডক্ৰাফ্টো হয় যদি আপোনালোকে এতিয়ালে জোক বেগ কিনা নাই তেন্তে zouk.co.in যাওক আৰু এতিয়াই কিনক তাত বহুতো ধুনীয়া ধুনীয়া কালেকশনছ আছে আৰু লগতে মোৰ কুপন কোড ইউজ কৰক YTS Susmita 15 আৰু 15% ডিসকাউন্ট লওক থ্যাংক ইউ